কি কওঁ কি নকওঁ মোৰ এই প্ৰেম কাহিনীৰ কথা আৰম্ভণিতেই সমাপ্তি আছিল তথাপিও আগবাঢ়িছিলোঁ মোৰ এই প্ৰেম কাহিনীৰ মূল নায়ক হ'বলৈ আচলতে কি জানা বন্ধু একপক্ষীয় প্ৰেমত বিফলতাক আঁকোৱালি ৰাতি ট্ৰেজেডি ফলাৰ সুবিধাকণ যে পাইছো সেয়াই যথেষ্ট মাত্ৰ পুৱাৰ সুযোগকণত উৎফুল্লিত হৈ বাদুং দুপা বজাই আগবাঢ়ি যোৱাজনহে আচল প্ৰেমিক কোন সি হঠাৎ চকুৰ আগেৰে চিলনীয়ে মাছ থপিয়তি তাইক বাইকত তুলি লৈ গ'ল বাইকত উঠিয়েই যিটো হাঁহি মাৰিল ভাবিলো মোৰ প্ৰেমৰ ফুল ষ্টপেই লাগিল কিন্তু যিদৰে ফুটবল ফিল্ডৰ বিপক্ষ টীমৰ 11 জন খেলুৱৈক পাছ পেলাই গ'ল দিয়াজনহে আচল খেলুৱৈ ঠিক বয়ফ্ৰেণ্ড থকাৰ পাছতো প্ৰেমত পৰাজনহে প্ৰকৃত প্ৰেমিক তাকে ভাবি কোনো কুণ্ঠাবোধ নকৰি আজিও তাইক বিচাৰি ফুৰো কলেজত মেজিক ষ্টেণ্ডত অথবা হোৱাটছএপ ফেচবুকৰ ষ্টেটাছত এফালে তাইক দেখাৰ হেঁপাহ আনফালে তাইক নোপোৱাৰ বেদনা দুয়োটাই কুঙা কৰি মাৰিছে গীটাৰখনৰ তার কিডালেও তাইকে শুৱৰে কিন্তু ভুল বুজিছা মোৰ গীটাৰত কোনো সুৰৰ সৃষ্টি নহয় তাৰৰ ভাইব্ৰেশ্যনত মাথো মোৰ বুকু কপে মন যায় চিগাৰেটৰ ধোঁৱাৰে বিষাদবোৰ উৰুৱাই পঠিয়াবলৈ আৰু মই জানো মোৰ হৃদয়ৰ প্ৰতিটো নিভৃত কোণত সদায় বাজি ৰ'ব তাইৰ নামৰ প্ৰেমৰ এটি বাহিৰ